বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে, সকলোকে বহুত বহুত ধন্যবাদ। য'ত সংস্কৃতিৰ মিলন হয়, নহয়নে বাৰু? গতিকে নামনি অসম বুলি কোৱাৰ লগে লগে নামনি অসমত যেনেকৈ কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত ইত্যাদি ইত্যাদি। গতিকে আজি নামনি অসমৰ এই কোকৰাঝাৰৰ ইমান সুন্দৰ অনুষ্ঠানলৈ আহি যদি এটা নামনি অসমৰ লোকসংগীত নেগাওঁ তেতিয়া বেয়া লাগিব, নহয়নে? গতিকে এইবাৰ গাবলৈ লৈছোঁ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ এটি অতি জনপ্ৰিয় গীত তেখেতৰ কণ্ঠৰে, আৰু আপোনালোকে নিশ্চয় কৰিছিল। গতিকে সকলোৱে একেলগে গালে ভাল লাগিব। লটো অকণমান এইটো প্ৰতিমা পাণ্ডে বাইদেৱে আচলতে আমাক যথেষ্টখিনি দি থৈ গৈছে। গতিকে তেখেতক শ্ৰদ্ধা জনাই আজি এই গীতটি গাবলৈ লৈছোঁ। সকলোৱে একেলগে এনেদৰে সহযোগ কৰিলে ভাল লাগিব। বছরে খুঁজে হোলা না যায় যমুনার জলে। 1 2 3 4
Thank you.